নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ নতুন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। তাই ট্ৰেইন চাই আছে, যিহেতু আমাৰ খিৰিকী চাইডেদি ট্ৰেইন যায়, তাই ট্ৰেইন চাই আছে। আজি দেউতাকে অফিচলৈ টিফিন নিনিলে, সেইকাৰণে মই আজি অতি কম সময়ৰ ভিতৰতে হোৱা এটা ফ্ৰাইড ৰাইচৰ ৰেচিপি বনাব লৈছোঁ। আপোনালোকেও এনেকৈ বনাই খাব। ইয়াতে মই এটুকুৰা গাজৰ, বন্ধাকবি কাটি লৈছোঁ অকণমান, এটা বিলাহী আৰু দুটা পিঁয়াজ, দুটা কণী আৰু অকণমান ফুলকবি, আধাও লোৱা নাই, তাতকৈ কম লৈছোঁ, আৰু 2 চামুচ বাদাম, কেঁচা বাদাম মই এইফালে লৈ লৈছোঁ। আৰু এতিয়া মই পিঁয়াজ আৰু চব্জিখিনি ভালদৰে কাটি ল'ম। চব্জিখিনি বেছি সৰুকৈ কাটিব নালাগে, অলপ ডাঙৰ ডাঙৰকৈ কাটিব লাগে। ফুলকবিখিনি অলপমান সৰু সৰুকৈ কাটিব লাগিব, যিহেতু ফুলকবি সিজোতে অলপ সময় লাগে। আৰু মই জলকীয়াও ইয়াতে কাটি ল'ম। এইফালে মই এখন কেৰাহীত মিঠাতেল গৰম কৰি লৈছোঁ আৰু তাতে দি দিছোঁ পিঁয়াজ। পিঁয়াজখিনি ভালকৈ সিজাই ল'ম। আপোনালোকে পাৰিলে বাদামখিনি আগতীয়াকৈ ভাজি ল'ব পাৰে, মই পিঁয়াজতে দি ভাজি লৈছোঁ। আৰু এইখিনি মই ভালদৰে লৰাই দিম। পিঁয়াজৰ ৰং সলনি নোহোৱালৈকে মই অলপ ভাজি ল'ম। এতিয়া মই ইয়াতে কাটি থোৱা বিলাহী আৰু জলকীয়াখিনি দি দিম। খাবলৈ বহুতেই সোৱাদ হয় এইটো ফ্ৰাইড ৰাইচ খাবলৈ। আৰু ইয়াতে মই এতিয়া দিম আধা চামুচ হালধি পাউডাৰ আৰু অলপমান নিমখ। আপোনালোকে সোৱাদ অনুসৰি দিব পাৰে নিমখ। আৰু এইখিনি মই এতিয়া ভালদৰে মিলাই ল'ম। বিলাহীখিনি গলি গৈছে, মই ইয়াতে কাটি থোৱা চব্জিখিনি দি দিম। গোটেইখিনি একেলগে ভাজি ল'ম। চব্জিখিনি ভালদৰে সিজালৈকে মই এইখিনি ভাজি ল'ম। সিজি গৈছে এইখিনি। ইয়াতে মই schezwan চচ দিছোঁ, ডাঙৰ চামুচেৰে 2 চামুচ দিম আৰু ভালদৰে লৰাই ল'ম মই এইখিনি। এতিয়া মই চব্জিখিনি এটা ছাইড কৰি ইয়াতে 2টা কণী ভাঙি দিম। যিহেতু ফ্ৰাইড ৰাইচত কণী দিলে ভাল লাগে খাই। আৰু এইখিনি মই ভালদৰে লৰাই ল'ম আৰু মিক্স কৰি দিম গোটেই চব্জিখিনিতে। এইখিনি মই ভালদৰে লৰাই দিম। আৰু ইয়াতে মই বাসমতী ৰাইচ ব্যৱহাৰ কৰিছোঁ, আপোনালোকে নৰ্মেল ৰাইচো ব্যৱহাৰ কৰিব পাৰে। আৰু এইখিনি মই ভালদৰে মিলাই দিম। ইয়াতে আৰু একো দিব নালাগে আমাৰ। schezwan চচটোত বহুতেই জ্বলা থাকে, সেইকাৰণে আপোনালোকে জ্বলাটো জোখৰ অনুসৰি দিব। এয়া মোৰ ফ্ৰাইড ৰাইচ হৈছেহি। এইখিনি আৰু ভালদৰে লৰাই দিম। এয়া মোৰ schezwan ফ্ৰাইড ৰাইচ খাবলৈ ৰেডি হৈ গ'ল। আবেলি সময়ত অলপ ওলাই আহিছোঁ ছাদলৈ। তাই অলপ খেলিব। ট্ৰেইন যায়, তাই ট্ৰেইনবিলাকক টাটা দি ফুৰিছে। তাই ট্ৰেইন চোৱাত বিজি। আমাৰ ওচৰেদি ট্ৰেইন যায়, এয়া টাটা কৰিছে তাই। টাটা কৰিছা? টাটা। ইয়াৰ অলপ দেৰিকৈ আবেলি হয়। কোনটো চৰাই দেখুৱাইছে তাই? কি চাইছা? পৰিবা পৰিবা। গতিকে আজি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।